সেই নিউ ভেকেঞ্চিটো আহিব 100%, 110% চিয়'ৰ। কাৰণ যিটো নেকি আমাৰ 2026 চনত আহি আছে আমাৰ বিধানসভা ইলেকশ্যন, আৰু সেই বিধানসভাৰ ইলেকশ্যনৰ উপহাৰ হিচাপে আমাক চৰকাৰে নিউ ভেকেঞ্চি আপোনালোকৰ কাৰণে মুকলি কৰি দিব। এইটো 110% গ্ৰান্টি। হেল্ল' এভৰিৱান, মই ঘন স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো চাই গমেই পাইছে আজি কিহৰ পৰা আপোনালোকৰ আগত মই ক'বলৈ চেষ্টা কৰিম, কিয়নো আপোনালোকে যিটো মোৰ থাম্বনেইলটো চাই ক্লিক কৰিছে, আৰু সেই থাম্বনেইলটোৰ ওপৰতে আজি আপোনালোকৰ আগত মই ক'বলৈ চেষ্টা কৰিম। আৰু সেই ভিডিঅ'টো দুই পক্ষৰ হৈ মই ভিডিঅ'টো বনাম, আৰু সেই ভিডিঅ'টোত কিছুমানৰ কাৰণে ভাল হ'ব পাৰে আৰু কিছুমানৰ কাৰণে বেয়া হ'ব পাৰে। আৰু আজি মই ক'বলৈ চেষ্টা কৰিম মোৰ যিটো নেকি ব্যক্তিগত মতামত, আৰু সেই মোৰ যিটো নেকি ব্যক্তিগত মতামত কিমান দূৰ যুক্তিসংগত হয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু শেষলৈকে চোৱাৰ পাছত আপোনালোকে কিমান দূৰ কিমান যুক্তিসংগত হয়, যদি যুক্তিসংগত হয় আপোনালোকে যিমান পাৰে সেই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সেই ভিডিঅ'ৰ যোগেদি বহুত ল'ৰাৰ জীৱনৰ কাৰণে ভাল সুযোগ আহিব পাৰে আৰু কিছুমানৰ কাৰণে বহুত বেয়া দিন আহিব পাৰে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যোনসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলৰ পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব, যাতে এনেকুৱা ভিডিঅ'সমূহ সদায় আপোনালোকৰ আগত মই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ পায়। চ' প্ৰথম কথাটো হ'ল, মই প্ৰথমতে কৈছোঁ আপোনালোকক সেই ভিডিঅ'টো দুই পক্ষৰ হ'বলৈ গৈ আছে, কাৰণ সেইকাৰণে দুই পক্ষৰ হ'বলৈ গৈ আছে। আৰু সেই ভিডিঅ'টো বনোৱাৰ কাৰণে কিছুমানে মোক বেয়া পাব পাৰে আৰু কিছুমানে মোক ভাল পাব পাৰে। কিন্তু মই কাৰোবাৰ ভাল পোৱা কাৰোবাৰ বেয়া পোৱাৰ ওপৰত মই ক'বলৈ নাযাওঁ, কিন্তু মোৰ যিটো নেকি ব্যক্তিগত মতামত, আৰু যিটো নেকি ব্যক্তিগত মতামত লগতে নিজে এজন কেণ্ডিডেট হিচাপে আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম যে চৰকাৰে ইতিমধ্যে আমাক 10 মাৰ্কছ দিয়াৰ এক্সট্ৰা 10 মাৰ্কছ দিয়াৰ কথা কৈছে। আৰু সেই 10 মাৰ্কছ কোন কেণ্ডিডেটে পাব বুলি ক'লে, যোনসকল কেণ্ডিডেটৰ ঘৰত আজি পৰ্যন্তলৈকে চৰকাৰী চাকৰিয়াল নাই সেইসকলে এক্সট্ৰা 10 মাৰ্কছ পাব, আৰু যোনসকল কেণ্ডিডেটৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে সেই কেণ্ডিডেটে এক্সট্ৰা 10 মাৰ্কছ নাপাব। চ' আপোনালোকে নিশ্চয় অৱগত যে এটা মেৰিট লিষ্টৰ পৰা বঞ্চিত হ'বৰ কাৰণে আমাক বহুত নাম্বাৰৰ প্ৰয়োজন নহয়। 0.01ৰ কাৰণে মেৰিট লিষ্টৰ পৰা আমি বঞ্চিত হ'বলগীয়া হয়। তেনেস্থলত যদি চৰকাৰে এক্সট্ৰা 10 মাৰ্কছ দিয়া হয়, তেনেহ'লে সেই এক্সট্ৰা 10 মাৰ্কছ নোপোৱা ল'ৰাজনৰ আৰু ভৱিষ্যতে কেতিয়াবা চাকৰি পোৱাৰ কথা আমি কল্পনাই কৰিব নোৱাৰোঁ। কাৰণ 10 মাৰ্কছ বুলি কোৱাৰ লগে লগে কিমান আকাশ পাতাল পাৰ্থক্য। চ' সেইটো কাৰণে কৈছোঁ, যোনসকল দুখীয়া ঘৰৰ কেণ্ডিডেট আৰু ধনী চাকৰিয়াল থকা কেণ্ডিডেট ল'ৰা ছোৱালী, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যেনেকৈ প্ৰেক্টিচ কৰে, ঠিক তেনেদৰে চৰকাৰী চাকৰি থকা ঘৰৰ ল'ৰাজনে এনেকৈ প্ৰেক্টিচ কৰে। কাৰণ নিজে আজিৰ দিনত যোনে হ'লেও নিজৰ ভৰিত নিজে থিয় হ'বৰ কাৰণে সদায় নিজকে 100% দি চেষ্টা কৰে যে এটা নিজৰ সপোনৰ কাৰণে, এটা নিজৰ ভৰিত থিয় দিবৰ কাৰণে। যদি সেই যিটো নেকি ল'ৰাজনৰ যোনসকল চৰকাৰী চাকৰিয়াল আছে, সেই ল'ৰা বা ছোৱালীজনৰ মনত এতিয়া কিমান এটা আঘাত পাই আছে। যদি সিহঁতক যদি 10 মাৰ্কছ এক্সট্ৰাকৈ নিদিয়ে, তেনেহ'লেতো যিমানে কষ্ট কৰক, যিমানে যি নকৰক, লাগিলে 10 মাৰ্কছ যদি এক্সট্ৰাকৈ সি নাপায়, তেনেহ'লে সেই জীৱনত চৰকাৰী চাকৰি পোৱাৰ একেবাৰে কল্পনাও কৰিব নোৱাৰে। আৰু সেইসকলে চৰকাৰী চাকৰি বিচাৰিও একো লাভ নাই। কাৰণ 10 মাৰ্কছ বুলি ক'লে আপোনালোকেতো নিশ্চয় জানে, 10 মাৰ্কছ বুলি কোৱাৰ লগে লগে আকাশ পাতাল পাৰ্থক্য হয়। কাৰণ 0.1ৰ কাৰণে মেৰিট লিষ্টৰ পৰা বঞ্চিত হ'বলগীয়া হয়। তেনেস্থলত যদি 10 মাৰ্কছ এক্সট্ৰাকৈ যদি নাপায়, তেনেহ'লে আৰু 10 মাৰ্কছ এক্সট্ৰাকৈ যোনসকল কেণ্ডিডেটে পায়, সেইসকলক সেই 10 মাৰ্কছ এক্সট্ৰাকৈ নোপোৱা কেণ্ডিডেটে কেতিয়াও কম্পিটিশ্যন কৰিব নোৱাৰে। চ' সেইটো কাৰণে মই ভাবোঁ চৰকাৰে যি কৰিছে সকলোৰে কাৰণে ভাল কৰক, যদি কৰা নাই সকলোৰে কাৰণে নকৰক। কাৰণ কাৰোবাৰ কাৰণে ভাল হ'ব, কাৰোবাৰ কাৰণে বেয়া হ'ব, সেইবিলাক চৰকাৰে কেতিয়াও কৰিব নালাগে। যদি কৰিছে সকলোৰে কাৰণে ভাল হ'ব লাগে, আৰু যদি নকৰে তেনেহ'লে সকলো কাৰণে কৰিব নালাগে। কাৰণ সেইটো কাৰণে কৈছোঁ, আপোনালোকে বেয়া নাপাব, যোনসকল কেণ্ডিডেটৰ ঘৰত চৰকাৰী চাকৰিয়াল নাই সেইসকলে বেয়া নাপাব। আপোনালোকে এক্সট্ৰা মাৰ্কছ লাগে বুলি আপোনালোকে নক'ব। কাৰণ আপুনি এজন কেণ্ডিডেট, মই এজন কেণ্ডিডেট, মোৰ চৰকাৰী চাকৰিয়াল নাই। মোৰ যিমান পাৰে নিজৰ শক্তিৰে নিজে যিমান পাৰোঁ
নিজৰ পৰিশ্ৰমৰ বলত যিমানখিনি মোৰ প্ৰাপ্য সেই প্ৰাপ্যটো পাবলৈ মই বিচাৰোঁ। এক্সট্ৰা 10 মাৰ্কছ লোৱাৰো মোৰ কোনো মন নাই, আৰু আপোনালোকে নিবিচাৰিব, আৰু আপোনালোকে যিমান পাৰে চৰকাৰক আহ্বান জনাওক যে 10 মাৰ্কছ আমাক নালাগে, কাৰণ 10 মাৰ্কছ এক্সট্ৰাকৈ দিয়াৰ লগে লগে কিমান এটা কিছুমান কেণ্ডিডেটৰ কাৰণে জীৱনত অন্ধকাৰ নমাই অনাৰ কথা হ'ব। চ' আপোনালোকে যিমান পাৰে সেই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আমাক নালাগে, 10 মাৰ্কছ নালাগে, মোকো নালাগে, আপোনালোকে নিবিচাৰিব, কাৰণ আপোনালোকে জানে এজন কেণ্ডিডেটে এজন নিজৰ ভৰিত থিয় হ'বৰ কাৰণে কিমান এটা কঠোৰ পৰিশ্ৰম বছৰৰ পৰা বছৰ ধৰি, আৰু আপোনালোকৰ নিজৰ গ্ৰাউণ্ডতে আছে চাগে, আৰু আমাৰ গ্ৰাউণ্ডতো কিমান ল'ৰা চৰকাৰীয়াল চাকৰি ঘূৰা ল'ৰাও আমাতকৈ বেছি কষ্ট কৰে যে নিজৰ ভৰিত নিজে থিয় হ'বৰ কাৰণে, আমাতকৈ বেছি কঠোৰ পৰিশ্ৰম কৰিবলৈ চেষ্টা কৰে। চ' সেইসকল ল'ৰাৰ কাৰণে কেনেকুৱা হ'ব যে 10 মাৰ্কছ যদি এক্সট্ৰাকৈ যদি সেই কেণ্ডিডেটক চৰকাৰী চাকৰিয়াল নথকা ঘৰত যদি কেণ্ডিডেটক দিয়া যায়। সেইটো কাৰণে কৈছোঁ ভিডিঅ'টো বেছি দীঘলীয়া হ'ব, চ' বেছি মই নকওঁ। আৰু যদি আপোনালোকৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে যিটো নেকি আমাৰ আহি আছে নিউ ভেকেঞ্চি, আৰু সেই নিউ ভেকেঞ্চিসমূহৰ কথা আপোনালোকক মই সেই ভিডিঅ' ক'বলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেই ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল। সেইটো কাৰণে নেক্সট ভিডিঅ'ত আপোনালোকক মই নিউ ভেকেঞ্চিৰ কথা ক'বলৈ চেষ্টা কৰিম, আৰু সেই নিউ ভেকেঞ্চিটো আহিব 100%, 110% চিয়'ৰ, কাৰণ যিটো নেকি আমাৰ 2026 চনত আহি আছে আমাৰ বিধানসভা ইলেকশ্যন, আৰু সেই বিধানসভাৰ ইলেকশ্যনৰ উপহাৰ হিচাপে আমাক চৰকাৰে নিউ ভেকেঞ্চি আপোনালোকৰ কাৰণে মুকলি কৰি দিব। এইটো 110% গ্ৰান্টি। চ' ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। চ' বাই বাই, লগ পাম আৰু নেক্সট ভিডিঅ'ৰ যোগেদি। জয় আই অসম।